কবিতাৰ শিৰোনাম বাস্তৱ জীৱনৰ যাত্ৰাৰ পথত। ৰাইটাৰ ৰাজ আহমেদ, কণ্ঠসুৰ আৰ.জে. ৰাজ। প্ৰতিটো খোজতেই উজতি খাওঁ, প্ৰতিজন আপোনৰ পৰাই কষ্ট পাওঁ, তথাপিও যেন মনটোক ভাঙিব দিয়া নাই। কোনোবাই মৰমৰ মাত দিলেই সকলোবোৰ পাহৰি যাওঁ জান তোমাৰ পৰশত। তোমাক লৈ লিখিছিলোঁ সিদিনা জীৱনৰ যাত্ৰাৰ পথত, তুমিয়েই দিছিলা বাস্তৱ জীৱনত এটা জীয়া সপোন। এটা ভাল সম্পৰ্কৰ বাবে প্ৰতিশ্ৰুতি আৰু চৰ্তৰ প্ৰয়োজন নাই, মাথো লাগে দুখন সুন্দৰ হৃদয়, যাতে এখন হৃদয়ে বিশ্বাস কৰিব পাৰে, আনখন হৃদয়ে তোমাক বুজি পাব পাৰে তোমাৰ বাস্তৱ জীৱনৰ যাত্ৰাৰ পথত। মোৰ জীৱনৰ জুৰিত এনেকুৱা সংগী নালাগে, যি মোৰ এটা ভুলৰ পৰাই অজুহাত বোলাই লৈ যায়। মোক এনে এজন জীৱনৰ জুৰিত সংগী লাগে, যি মোৰ ভুলবোৰক শুধৰাই বাস্তৱ জীৱনৰ যাত্ৰাৰ পথত আঁকোৱালি লৈ যায় তোমাৰ প্ৰেমে।